শইকীয়া ঐ ডাঙৰ কথা হ'ল যোৱা ৰাতি মাইকীজনী পলাই গুচি গ'ল পিছে পিছে খেদিলো খালে বামে পৰিলো তথাপিতো মৰতিক লগ নাপালো শইকীয়া ঐ কি হল ৩ নম্বৰ পোনা তহঁতি বাপে নহ'লে একো এটা কাম কৰিব নোৱাৰ ন একদম দিনটো চিঞৰি থাকিবি আৰু দেতা দেতা ইফালে যাবি দেতা সিফালে যাবি দেতা কি হ'ল ক দেতা শুনাচোন তুমি যে মোক চাইকেল এখন কিনি দিম বুলি কৈছিলা কেতিয়াকে কিনি দিবা কেলে মই তোক পূজাতহে কিনি দিম বুলি কৈছিলো দেতা মোক আজিয়ে কিনি দিয়া না পূজাত কিনা আজি কিনা একেটাই তই বাপেৰক কি মুকেশ আম্বানী বুলি ভাবিছ নি লাগ বুলিলে বস্তু বিচাৰ যে নে টকাৰ গছত লাগিছে বুলি ভাবিছ নহয় চোৱা মানে দেতা দুৰ্গা পূজাত কিনা আৰু আজি কিনা একেটাইচোন দেতা কিনি দিয়া না প্লিজ শুন মোৰ ওচৰত এতিয়া টকা এটাও নাই বানপানীয়ে জুৰুলা কৰি থৈ গ'ল নহয় মোৰ ওচৰত এতিয়া ফুটা কৰি এটাও নাই শুন সঁচাকে তুমি বৰ চিপল যে নাইনাকে থাকিবা অকল সদায় স্কুললৈ যাবলৈ দেৰি হয় খুচকে যাওঁতে আকৌ স্কুলৰ পৰা আহি খুচকে টিউচনলৈও যাব লাগে সদায় দেতা মই স্কুললৈ দেৰিকে পাওঁগে গম পোৱা নাই খুচকে যাব লাগে কাৰণে কেলে তই ভলুহেঁতৰ লগত নাযাওঁ নি ভলুহেঁতৰ চাইকেলত ইয়াতে উঠি যাবি আকৌ দেতা মই বহি খোৱা পুতে খুৱাই পেলাই সেই ভলুহেঁতৰ চাইকেলৰ পিছফালে উঠি যাম নে তোমাৰ লাজ নালাগে নে দেতা 10 টাইমত মই চাইকেল চলাই যাব লাগে মোৰ পিছফালেহে মানুহ উঠি যাব লাগে দেতা কিনি দিয়া না গণেশ কাই কৈছে হেৰি ক'ৰবাত বোলে সেই চাইকেল অফাৰত দি আছে দেতা ৩০০০ এটা দিয়া গণেশ কাইৰ লগত গৈ পেলাই হেৰি অফাৰত হেৰি কৰি পেলাই চাইকেল এখন লৈ আহোঁগৈ ৰেঞ্জাৰ চাইকেল এখন ৩০০০ পাইছোঁ ৩০০০ তই চাইকেল আনিবি হেৰ' কোনে দিব তোক তাকো ৰেঞ্জাৰ চাইকেল আনাও বোলে চাইকেল আনিবলৈ যাওঁ নে অকল পেডেল পাত আনিবলৈ যাওঁ আজি যুগত তই ৩০০০ চাইকেল পাবি নে নহয় দেতা গণেশ কাই কিনি দিম বুলি কৈছে নহয় অফাৰত তুমি মাত্ৰ পইচাটো দিয়া মই গণেশ কাইৰ লগত গৈ পেলাই লৈ আহোঁগৈ মাও সুধিব লাগিব মই মাক মাতি দিছোঁগৈ ৰ'বা ৩০০০ যদি চাইকেলখন পাইছে ভালেই হ'বচোন পূজালৈ ৰৈ থাকিলে মানে দামো বাঢ়িব আৰু কমেও ৫,০০০-৬,০০০ মান ল'বই দিনটো যে চোতালখন দুবাৰ তিনিবাৰ সাৰিবলগীয়া হয় দেই ইমান লেতেৰা হয় পাত পত্ৰ পৰি লেতেৰাকৈ থাকিলে চকুকেইটাও কুটকুটাই থাকে দিনটোত মোৰ চোতালখন ৪বাৰমান হোৱাগে হয়গৈ চাগে মা শুনাচোন কি হ'ল ক মা শুনা আকৌ দেউতাই মোক চাইকেল এখন লৈ দিওঁ বুলি কৈছে এতিয়া তুমি কি কোৱা তোমাৰ পৰা পাৰ্মিশ্যন ল'বলৈ পঠিয়াইছে তোকনো এতিয়া চাইকেলখন কেলৈ লাগিছে অহা বছৰকে ল'বি আকৌ অহা বছৰকে নালাগে মোক এতিয়া দেউতাই কিনি দিওঁ বুলি কৈছে আকৌ আৰু মোৰ স্কুললৈ যাওঁতেও দেৰি হয়গৈ সদায় চায়ে কয় ইমান দেৰিকৈ পালিহি বুলি আধা ক্লাছ হৈয়ে যায়গৈ টিউচনলৈ গ'লেও দেৰি হয় খুচকে যাওঁতে চায়ে টিউচন আৰম্ভই কৰি দিয়ে মোৰ দেৰিয়ে হয় এনেকৈ মই পঢ়াখিনি মোৰ নেপামেচোন মইচোন ফেলেই কৰিম হ'ব লৈ দিবলৈ কৈ থাকে যে দেউতাৰ পইচা আছে যদি পঢ়াত কিন্তু ভাল কৰিব লাগিব আকৌ দেই কৈ দিছোঁ চাইকেল টাইকেল লৈ দিছোঁ হয় পৰীক্ষা বহি তালুগুটি পাই আহিলে নহ'ব আকৌ এইবাৰ মই ভাল মাৰ্কছ আনিম তুমি চাবা আকৌ মা মই দেউতাক কওঁগে তুমি পাৰ্মিশ্যন দিলা বুলি চাইকেলখন ল'ব লাগে বাৰু দেই নহ'লে আকৌ স্কুললৈ দেৰিকৈ পাইগৈ বুলি কৈছে নহয় টিউচনলৈও দেৰিকৈ পাইগৈ বুলি কৈছে নহয় আধা পঢ়াহে হয়গৈ বোলে ক্লাছ আৰম্ভ হয়ে বোলে এনেকৈ যদি আধা ক্লাছ তাই ফেলেই কৰিবচোন দেউতা মায়ে চাইকেল আনিবলৈ কৈছে এয়া ল পুৰাপুৰি ৩০০০ আছে দেই ঠিক আছে দিয়া থেংক ইউ গণেশ কাইৰ লগতহে যাবি গণেশ কাইৰ লগত যাম যা লাল দুপট্টা উड़ गया हवा की झोंके से মোৰ ঘৰৰ গোটেই কিতাপ পত্ৰবোৰ বানপানীত উটুৱাই লৈ গ'ল নহয় এতিয়া 15 তাৰিখৰ পৰা স্কুল খুলিব মই কিনো নিম তাকে ভাবিছোঁ ইউনিফৰ্মযোৰ কি হয় জানো বিচাৰিয়ে পোৱা নাই মোৰ আকৌ কিতাপবোৰ একোৱেই নহয় গৰম বন্ধ দিয়া 2 দিনমানৰ পিছত মায়ে হেৰি কি বুলি কয় কিতাপ চিতাপ নপঢ়া দেখি মায়ে ক'লে কিতাপ পঢ়িবলৈ মন নাই যদি কিতাপবোৰ বোলে ধোৱা চাঙত তুলি থবি বুলি ক'লে সেইটো কাৰণে ধোৱা চাঙত তুলি থ'লোগৈ সেইটো কাৰণে মোৰ কিতাপ কেটি দিলে ধোৱা চাঙত উঠি আছিলে যে ফুচু কেনি যাৱ বহুত দিনৰ মূৰত দেখিলোঁ আকৌ তোক ঘৰত নাছিলি নি বানপানী সময়ত যে তোক একেবাৰে নেদেখিলোঁ আকৌ ক'ত গৈছিলি বা আমি আইতাহঁতৰ ঘৰলৈ গৈছিলোঁ তাতে ফচি গ'লো নহয় আমি চব মা আৰু দেউতাহে ইয়াত আছিলে ৰচোন তই এতিয়া পিছে ক'লৈ যাৱ আজি নতুন চাইকেল আনিমগৈ কাৰ লগত যাৱ আমাক লৈ যা গণেশ কাইৰ লগত যাওঁ যদি ব'ল ব'ল আমাক কিন্তু ডাঙৰ পাৰ্টি দিবলৈ কৈ দিছোঁ পাৰ্টি পাই যাবি দেউতাই ৩০০০ টকা দি পঠিয়াইছে হেৰি অফাৰতহে আনিম আৰু গণেশ কাই অফাৰত কিনি দিব তাৰপৰা পাৰ্টি খাব পাৰিম গণেশ দা কি হলো কেলে ইমান চিঞৰ বাখৰ আছে তহঁতি আজি আমাৰ লগত ক'বালৈ যোৱা কথা আছিলে নহয় পাহৰিলা নি এই গৰমখনত তহঁতকে ৰ'দডাল আছে তহঁতি আকৌ ক'লৈ যাৱ গণেশ কাই তুমি কি পাহৰিলা নেকি আজি মোক চাইকেল এখন লৈ দিয়া কথা আছিলে নহয় অফাৰত দেউতাৰ পৰা খুজি ৩০০০ টকা লৈ আহিছোঁ পাহৰিছিলে ব'ল গণেশ কাই তুমি কাপোৰ কানি নিপিন্ধা নেকি সেইখিনি ঠাই ব'ল গৰমত আৰু কাপোৰ কানি দৰকাৰ আছে নি আৰু দাদা কালি যে পাতি থৈ গৈছিলোঁ অফাৰত আপুনি চাইকেল এখন দিম বুলি কৈছিলে অফাৰত চাইকেল দি থকা হৈছে কেইখন লাগিব 3খন লাগিব নে 4খন লাগিব এখন দেখালে হ'ব কেনেকুৱা লাগিব ডাঙৰ লাগিব নে সৰু লাগিব নে উভত খাই চলোৱা লাগিব নে উভত নোখোৱাকৈ চলোৱা লাগিব নে দাদা আপুনি আগে চাইকেলবোৰ দেখাওকচোন ইয়াত যিখিনি ওলাই আছে সেইখিনিয়ে এয়া ভটভটি লাগিলে ভটভটি আছে এইবোৰ অফাৰত দি থকা হৈছে এইবোৰ এখন ছেকেণ্ড হেণ্ড লাগিছে কি কোৱাহে ভাইটি এইবোৰ চব নিউ মাল এটাও ছেকেণ্ড হেণ্ড বস্তু নাই তুমি এনেকৈ বদনাম নকৰিবা আমাৰ দোকানখন নাই ই মাজে মাজে অকণমান ধেমালি কৰি থাকে মানে কোৱা কোনখন লাগিব চাইকেল তোমাক ৰঙা নীলা হালধীয়া কোনখন চাইকেল লাগিব ৰঙা নীলা চাইকেল নালাগে মোক মটৰ চাইকেল এখন দিলে হ'ব ভাইটি তোমালোক চাইকেলবোৰ পৰা অকণমান আপডেটেড থাকাচোন চাইকেলবোৰ লেতেৰা হ'ব
গণেশকে মানুহটো অকণমান পাগল নি বাৰু এইখন হৈছে আমাৰ আটাইতকৈ দামী চাইকেল ৱাও ঐ ফুচু ভাল লাগিছেনে ফুচুৱে ভাল লাগিছে লৈ ল ঐ মোকো চলাবলৈ দিবি দেই সঁচাকে বিৰাট মজা লাগিছে দাদা চুব পৰা যাবনে পাৰিব গণেশকে মজা লাগিছে হেৰি এতিয়া দাম দৰটো কওক অফাৰৰ সৈতে চাইকেলখনৰ দাম ইভাগে 9,000 টকা অফাৰত হ'বগৈ আপোনাৰ 8,000 টকা 8,000 অফাৰত 8,000 দাদা 3,000 দিব নোৱাৰিব নি মানে মই 3,000 টকা এটা লৈ আহিছিলো আৰে ভাইটি তুমি 3,000 টকাত চাইকেল ল'বা যা মোৰ দোকানত 3,000 টকীয়া চাইকেল নাপাবা তুমি মিছা টাইম লষ্ট গণেশকে তুমি 3,000 টকা আনিবলৈ কৈছিলা 3,000 টকা লৈ আহিছিলো মানুহটোৰ ব্যৱহাৰ ইমান বেয়া গণেশকে মই চাইকেল কিনিবলৈ নাপাম নি কিবা ৰহ কিবা এটা কৰিব লাগিব বলচোন আগলৈ যাওঁ ভাইটি চাহ একাপ দিয়া চাহ কিন্তু একদম ফেণ্টাষ্টিক হ'ব লাগিব দেই বঢ়িয়া হ'ব লাগিব এয়া লওক চেনি দিছা নি আকৌ মোৰ চুগাৰ আছে চেনি নাই দিয়া দাদা লাল চাহ বঢ়িয়া বাম বঢ়িয়া মই এনেকুৱা চাহ খাই ভাল পাওঁ 10 বছৰ আগতে মোৰ ভাইটিৰো এনেকুৱা চাহৰ দোকান এখন আছিল ঠিক এনেকুৱা চাহে বিকিছিল গম পোৱা নে আজি এই চাহকাপ খাই একদম ভাইটিটোলৈ মনত পৰি গ'ল থেংক ইউ পিছে আপোনাৰ ভাইটি এতিয়া ভাইটি এতিয়া জেলত আছে সৰুতে বেচেৰাটো ভালেই আছিলে ডাঙৰ হোৱাৰ লগে লগে ঠগ বাজ হ'ল বহুতকে ঠগিলে কিবা কিবি সেই এতিয়া জেলত আছে সি কি ক'বা আৰু দুখৰ কথা পেটুৱা চাহ চাইকেল বনাচোন গোটেই 4টা ক'ৰ পৰা আহিলি গাবা আমি ফুচুৰ কাৰণে চাইকেল এখন কিনিবলৈ গৈছিলো ইমান দাম কিমান দাম কৈছেনো 8,000 9,000 ভাইটি শুনাচোন খুৰা কওক চাইকেল বিচাৰি ফুৰিছা এই পোৱালিটোলৈ চাইকেলখন বিচাৰিছো মোৰ ওচৰত লটাৰী টিকেট আছিলে লটাৰীত ধুনীয়া চাইকেল আছে বাইক আছে গাড়ী আছে ফাৰ্ষ্ট পুৰস্কাৰ গাড়ী ছেকেণ্ড পুৰস্কাৰ বাইক থাৰ্ড পুৰস্কাৰ চাইকেল ফ'ৰ্থ পুৰস্কাৰ চাইকেল টোটেল 10টা প্ৰাইজ আছিলে টিকেটৰ বেছি দাম নহয় 100 টকা গণেশকে টিকেট লৈ লওঁ নি দুটামান ফুচু লৈ ল ক'ব নহয় ভাগ্য থাকিলে পাই যাবও পাৰো তোৰ ভাগ্যত চাগে লটাৰীত চাইকেল পাবলগীয়া আছে সেইটো কাৰণে তই সেই তাত ইমান দাম কৰিলে বুজিছ গণেশকে লওঁ নি টিকেট ঘৰত যদি তোৰ বাপেৰে গালি পায় সেইটো মই মেনেজ কৰি ল'ম আৰু এনেও মই যদি চাইকেল জিকি যাওঁ দেউতাই এনেও গালি নাপায় হেৰি নহয় খুৰা খেলখন কেতিয়াকৈ পাতিব খেলখন তোমাৰ পৰহিলৈ পাতি দিম সেই জৰি গছজোপাৰ তলতে খেলখন পাতিম সন্ধিয়া 2টা বজাত তোমালোক আহি যাবা লৈ লোৱা টিকেট লৈ লোৱা ভাইটি ভাগ্যত থাকিলে পাই যাবা 10টা গিফ্ট আছে 10টা প্ৰাইজ আছে 10টাৰ ভিতৰত এটা পাই যাবা মই কৈছো নহয় পাই যাবা গণেশকে লৈ লওঁ ব'ল আদ লৈ লওঁ ৰহ তোৰ আজি ৰাশিফলটো চাই লওঁ কিমান নাম্বাৰ ভাগ্য ফুটিব চাই লওঁ ৰহ গণেশকে 10টামান লৈ লোৱা বুজিছা 10টাৰ ভিতৰত এটা হ'লেও ফুটিব নহয় কেইটা টিকেট দিম ভাইটি 10টা দিয়ক 10টা খুৰা ৰ'ব দেই মই 1 মিনিট আহিছো ফুচু তোৰ ৰাশিটো কম মই লাকি নাম্বাৰ চাই লওঁ তোলা ৰহ মই আঁতৰি গৈ চাই লৈছোঁগৈ ৰহ খুৰা মই পাম নে বাৰু তোমাৰ মুখখনে কয় তুমি পাই যাবা তুমি বহুত লাকি আছা তোমাৰ চেহেৰাটোত লিখা আছে তুমি লাকি বহুত লাকি তুমি যিটো কামত হাত দিয়া সেইটো সফল হয় নেকোৱা বাৰু সেইটো বাৰু হয় দেই চাওঁ তোমাৰ হাতখন চাওঁ দিয়া তুমি কিন্তু ডাঙৰ হৈ ইঞ্জিনিয়াৰ হ'বা বুজিছা তোমাৰ ভাগ্য বহুত ভাল তোমাৰ কপালত 4খন গাড়ী লিখা আছে মাই গড হাতখন চাই দিয়ক ৰবা লাহে তোমাৰ কিন্তু কপালত প্ৰফেচাৰ বুলি লিখা আছে দেই প্ৰফেচাৰ কিন্তু মই ক্লাছত গেধা মই কেনেকৈ প্ৰফেচাৰ হ'ম বা মই কেনেকৈ ল'ৰা ছোৱালীক পঢ়াম বাৰু সেইটোৱেতো মেইন প্ৰব্লেম তুমি ক্লাছ 10লৈকে অকণমান পঢ়াত বেয়া হ'বা বুলি ইয়াত লিখা আছে তুমি ক্লাছ 10লৈকে অকণমান পঢ়াত বেয়া হ'বা তাৰপিছতে তুমি মানে 11 12 সেইখিনিৰ পৰা তুমি একদম ফালি দিবা কৈছো নহয় ফালি দিবা আৰু গাড়ী মটৰ আছে নে কপালত চাই দিয়কচোন তোমাৰ কপালত গাড়ী এখন আছে বাৰু ছেকেণ্ড হেণ্ড গাড়ীহে আছে হ'ব তই আঁতৰচোন মুখখন চাই দিয়ক তাৰপিছত মুখখনো চাই দিব দেই চাওঁ ওচৰলৈ আহা বগা ধৰ চাওঁ হাতখন চাওঁ বাপৰে বাপ তই দেখোন ডক্তৰ হবি বাবা ডাক্তৰ হ'ম একদম দাগকে লিখা আছে তই 30 বছৰ বয়সত ডাক্তৰ হবি তোৰ 5খন গাড়ী হ'ব 5খন গাড়ী থেংক ইউ মুখখনো চাই দিয়কচোন বিয়া বাৰু চাই দিয়কচোন আৰে তোৰ বিয়া দেখোন অহা মাহতে লিখা আছে আৰু মোৰ চাহৰ দোকানখন উন্নতি হ'ব নাই চাই দিয়কচোন বহুত বঢ়িয়া তই কষ্ট কৰিলে বহুত ডাঙৰ তই দোকানী হ'ব পাৰিবি বুজিছ থেংক ইউ আৰু গাড়ী মটৰ তই বাইক এখন ল'ব পাৰিবি আৰু
থেংক ইউ হেয়াও বহুত দিয়া 2000 এটা 2000 টকা কেলে আকৌ অ আপোনাক 2000 টকা আকৌ কেলে লাগে বাবাহঁত হাতখন কি এনে চাই দিছো বুলি ভাবিছা গায়ে প্ৰতি 500 2000 এটা দিয়া কি গায়ে প্ৰতি 500 2000 লাগে আপোনাক অ খুৰা আপুনি কিন্তু আমাৰ লগত স্কেম কৰিছে আকৌ কি আকৌ গায়ে প্ৰতি 500 নোৱাৰো দেই মই এতিয়া প্ৰথম খুলিছোহে দোকান আপুনি প্ৰথম যাত্ৰা কৰিছেহে মোৰ ওচৰত পইচা পাতি নাই মোৰ ওচৰত এটকাও নাই মই জেপকিটা চাই লওক হেপিয়া লওক নিজে কেটকা আছে বাচাহঁত পইচা নিদিলে কিন্তু মই বেয়াকৈ অভিশাপ দি দিম কৈ দিছো চব ওলোটা হৈ যাব কি কথা ক'বলৈ আহিছে পুলিচক মাতি দিম আকৌ কৈ দিছো ঐ ৰ চব ওলোটা হৈ যাব বুলি কৈছে মোৰ অহা মাহত বিয়া বুলি লিখিছে আকৌ ওলোটা হৈ গ'লে মই বিয়া চিয়া পাতিব নোৱাৰিম আৰু 10 টকা এটা দি পঠিয়াই দিম ব'ল আমাৰ ওচৰত 10 টকা এটা আছে আৰু সেয়াই দিম আৰু সন্তুষ্ট হ'লে হওক নহ'লে নাই আৰু এই বাবাক তোমালোকে সস্তীয়া বুলি ভাবিছা 10 টকাত কাম নহ'ব 500 এটা কমাই দিছো 1500 দিয়া নহ'লে অভিশাপ লোৱা ঐ পুচু তই চাইকেল কিনিবলৈ আনিছিলি নহয় দি দেচোন মই চাইকেল কিনিম কি আকৌ মই নিদো মোক ঘৰত দেতাই গালি পাৰিব তোমাৰ ওচৰত পইচা থাকিও তুমি মোক দিয়া নাই এয়া কিন্তু বহুত ডাঙৰ পাপ কাম কৰিছা কৈ দিছো তুমি জীৱনত চাইকেল কিনিবও নোৱাৰিবা চাইকেল চলাবও নোৱাৰিবা কৈ দিছো এনেকুৱা অভিশাপ দি দিম ঐ ফুচু ধেমালি লগাই নাথাক দি দে তোক মই পিছত দি দিম দিয়া জল্দি দিয়া নহ'লে এনেকুৱা অভিশাপ দিম হাগিব নোৱাৰিবা মুতিবও নোৱাৰিবা কৈ দিছো মোৰ হাতত বেয়া যাদু আছে ছাগলী গৰু চব বনাই দিব পাওঁ এয়া লক চাইকেল কিনিবলৈ লৈছিলো পইচা লক 1500 থেংক ইউ বাচা তোমাৰ মংগল হওক তুমি গাড়ী কি বাইক কি তুমি এৰোপ্লেন কিনিব পৰা শক্তি হওক তথাস্ত পিছে লটাৰী টিকেট ল'বা নেকি নালাগে লটাৰী টিকেট নালাগে আপুনি যাওক আহিছো দিয়া তোমালোকৰ ভাল হওক বাচা তুমি অহা মাহত বিয়া পাতিলে মোক মাতিবলৈ নাপাহৰিবা কৈ দিছো নিশ্চয় তথাস্ত আহিলো বাপৰে বাপ কি মাল আছিলো এইটো ঐ ফুচু তোৰ লাকি নাম্বাৰ 2 আৰু 7 ঐ কি হ'ল খুৰাজন গুচি গ'ল নি ৰৈ থাকিবলৈ আমনি পালে চাগে ন মই আকৌ সেই নেটৱৰ্ক নোপোৱাৰ কাৰণে গৈ সেই গছজোপা ওচৰ পালোগৈ এইখিনি নেটৱৰ্ক নাই তোৰ আকৌ সেই লাকি মন নাম্বাৰ মতে টিকেটটো ল'লে মানে এনেই কিবা এটা আশা থাকে আৰু গণেশ কাহে এজনে আমাক বেঙেনা দি থৈ গ'ল কি সেইজন বেঙেনা বেপাৰীহে আছিলে নি নহয় গণেশ কাই আমাক ঠগি থৈ গ'ল হে ঠগি থৈ গ'ল